আমাৰ বাঙালীপাৰালৈ যিটো ৰাস্তা আছিলে সেই ৰাস্তা ইতিমধ্যেই আমাৰ মহুৰীপাৰালৈকে কাম সম্পন্ন হৈছে। খুব ধুনীয়া ৰাস্তা হৈছে, কিন্তু মহুৰীপাৰাৰ পৰা বাঙালীপাৰালৈ কিছু আমাৰ ৰাস্তাটো বেয়া হৈছিলে, খুব বেয়া কণ্ডিশ্যন আছিলে। এই কণ্ডিশ্যনৰ ওপৰত ভিত্তি কৰি বা চিন্তা চৰ্চা কৰি আমাৰ সন্মানীয় ৰণেন নাৰ্জাৰী ডাঙৰীয়াই এই ৰাস্তাৰ কিছু মেৰামতি কৰাৰ ব্যৱস্থা কৰিছে। ইতিমধ্যে গাঁতসমূহ আমি মাৰিবলৈ চেষ্টা কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ যি প্ৰচেষ্টা, ভাৰতীয় জনতা পাৰ্টিৰ যি অবিৰত যাত্ৰা, সেই অবিৰত যাত্ৰা, উন্নয়নৰ অবিৰত যাত্ৰা, সেই অক্ষুণ্ণ ৰাখিবলৈ প্ৰয়াস কৰিছে। গতিকে এইখিনি ৰাস্তাও ইতিমধ্যেই অসম চৰকাৰে অৱগত হৈছে আৰু ইতিমধ্যেই কণ্ট্ৰেক্টৰে আৰম্ভ কৰিব 2 এদিনতে। আৰু সোমবাৰৰ পৰা আমি আৰম্ভ কৰিছিলোঁ। আৰম্ভ কৰোঁতে বৰষুণৰ কাৰণে সোমবাৰৰ পৰা কিছু স্থগিত ৰৈছিলে। সোমবাৰে আমাৰ কাম হৈ গ'ল, গাঁতসমূহ আমি কিছু মাৰিছিলোঁ, কিন্তু সোমবাৰৰ পাছত আমি কিছু সময় ৰখিব লগা হ'ল, কাৰণ বৰষুণৰ যিটো অসুবিধা আছিল, বৰষুণৰ কাৰণে কামসমূহ কিছু ৰাখিব লগা হৈ গ'ল। এতিয়া আকৌ আমি আৰম্ভ কৰিছোঁ। সন্মানীয় ৰণেন নাৰ্জাৰী ডাঙৰীয়াই চেষ্টা কৰিছে, তেওঁ এই যিখিনি ৰাস্তাৰ বেয়া কণ্ডিশ্যন আছিলে সেই কণ্ডিশ্যনটো ভাল কৰিবলৈ বা মানুহখিনি সুবিধা কৰিবলৈ তেওঁ চেষ্টা কৰিছে। তাৰপিছতে আপোনালোকক কওঁ যে বিজেপিৰ যিটো ডেভেলপমেণ্টৰ উন্নয়নৰ যিটো যাত্ৰা, অন্য বিৰোধী দলেও এইটো দেখা পাইছে। গতিকে তেওঁলোকেও মানে সেই যে কাম নকৰিলে যে ৰাইজে তেওঁলোকক মানে সঁহাৰি নজনাব, সেইটো চিন্তা চৰ্চা তেওঁলোকে গম পালে। গতিকে তেওঁলোকেও ডেভেলপমেণ্টৰ কথা ভাবিছে। গতিকে আমাৰ কাৰণে এইটো, আমাৰ ৰাইজৰ কাৰণে এটা খুব ভাল এটা বাৰ্তা যে অন্য বিৰোধী দলসমূহ এতিয়া উন্নয়নৰ কাম কৰিবলৈ প্ৰয়াস কৰিছে। কি ক'ব যিহেতু তেখেতে যিটো নেকি ৰাস্তাঘাট নিৰ্মাণ হ'ব বুলি কৈ আছিল, কি ক'ব? নিৰ্মাণ কাৰ্য ইতিমধ্যে আমাৰ আৰম্ভ হ'ব। খুব বেছি এসপ্তাহৰ ভিতৰত, এসপ্তাহমানৰ ভিতৰত আমি কথা পাতিছিলোঁ। কণ্ট্ৰেক্টৰে অলৰেডি কণ্ট্ৰেক্টৰৰ লগত কথা পতা হৈছে। গতিকে খুব কম সময়ৰ ভিতৰতে এই ৰাস্তাটো আকৌ পুনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব। যিখিনি ৰৈছিলে আমাৰ মহুৰীপাৰা বা বাঙালীপাৰা যিখিনি ৰোৱা আছিলে, যিখিনি ৰৈ গৈছিলে ৰাস্তা, সেইখিনি আকৌ পুনৰ ৰিকনষ্ট্ৰাকশ্যনৰ কাৰণে, এতিয়া এইটো মেৰামতি নহ'ব, ৰিকনষ্ট্ৰাকশ্যন হ'ব। অনলি মেইন ৰাস্তাটো নহয়, মানে টুকলাই চেপঙত 3টা দল সংগঠনে মানে বা ৰাজনীতি দলে যোনটো চেণ্ট গ্ৰেভেলৰ ৰাজনীতি চলি আছে বুলি কৈ আছে মানুহবিলাক, কি ক'ব ইয়াৰ ওপৰত? এইটো চেণ্ট গ্ৰেভেলৰ ৰাজনীতি বুলি ক'ব নালাগে, কাৰণ কিয় যিহেতু আমাৰ অসুবিধা হৈছে যে গাঁতসমূহ যিটো বেছি ডাঙৰ হৈ গৈছে, তাক তাৎক্ষণিকভাৱে আমি ব্যৱস্থা এটা কৰিব লাগে। তো তাৎক্ষণিক ব্যৱস্থাৰ এটাই সুবিধা আছে, সেইটো হৈছে আমি গাঁতসমূহ মাৰিব লাগে। আৰু গাঁতসমূহ মাৰিবলৈ হ'লে আমি চেণ্ট গ্ৰেভেলৰে ব্যৱস্থা কৰিব লাগিব। আমাৰ কাৰণে ভাল লগা কথা যে অন্য দলেও যে, অন্য বিৰোধী দলসমূহেও যে তেওঁলোকে প্ৰচেষ্টা চলাইছে, যে তেওঁলোকে গম পাইছে যে ভাৰতীয় জনতা পাৰ্টিৰ যিটো অবিৰত যাত্ৰা, ভাৰতীয় জনতা পাৰ্টি যিধৰণে চিন্তা চৰ্চা কৰিছে ডেভেলপমেণ্টৰ কাৰণে, খুব সোনকালে যে কিবা অসুবিধা থাকিলে সেই অসুবিধাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তো তেওঁলোকে সেইটো বুজি পাই তেওঁলোকেও এতিয়া সেই চিন্তা চৰ্চা কৰিছে যে আমিও ৰাইজৰ মৰম বুটলিবলৈ হ'লে, ৰাইজৰ সঁহাৰি বুটলিবলৈ হ'লে আমিও বিজেপিৰ নিচিনাকৈ ডেভেলপমেণ্টৰ চিন্তা চৰ্চা কৰিব লাগিব। ইতিমধ্যে আজি BPF মানে এইটো ৰাস্তাতে চেণ্ট গ্ৰেভেল পেলাই আছে, কি ক'ব? হয়, আমি যেতিয়া সোমবাৰে আৰম্ভ কৰিছিলোঁ, সোমবাৰে আৰম্ভ কৰাৰ পাছতে তেওঁলোকেও ভাবিলে যে নহয়, আমিও কৰিব লাগিব, নহ'লেতো আমাৰ মানে উন্নয়নৰ যিটো চিন্তা চৰ্চা তেওঁলোকৰ নাইকিয়া হৈ গৈছে বুলি আমাৰ ৰাইজে ভাবিব। গতিকে ৰাইজৰ চিন্তা চৰ্চা কৰি, যিহেতু ইলেকশ্যন সমাগত, গতিকে তেওঁলোকে সেইটো চিন্তা চৰ্চা কৰিছে। इलेक्ट्रिक स्कुटि बायनो गोसो गुदुं रायजो राजाफोरनि थाखाय गोजोनथाव खौरां। नावखाथायाव थानाय DNB मटर्स डिलारआ नोंथांमोननि थाखाय लानानै फैदों मोजां आरो जौगा थाखोनि इलेक्ट्रिक स्कुटि। नोंथाङा नावखाथायाव फैनानै नोंथांनि गोसो बायदि बुमि अट'मबाइल कम्पानिनि इलेक्ट्रिक स्कुटिखौ बाङाय बेसेनावनो लांफैनो हागोन। तामुलपुर जिल्लानि सिङाव थानाय गरेश्वर आरो बगामाथि थांग्रा लामायाव थानाय नावखाथा सकआव दं बुमि अट'मबाइल कम्पानिनि इलेक्ट्रिक स्कुटिनि श'रुम। नोंथांमोना बे श'रुमाव बुमि अट'मबाइलनि गुबुन गुबुन मडेलफोरनि इलेक्ट्रिक स्कुटिखौ खम बेसेनावनो मोननो हागोन। बिटिआरजों लोगोसे सा सानजा भारतनि गेजेरावनो गिबिसिन सौफैनाय DNB मटर्स श'रुमाव मोन 6 मडेलनि इलेक्ट्रिक स्कुटिफोर जेरै ग्रेस, फायर एक्स प्र', पावार TCL, फायर एक्स प्लास, ग्रीन भेक्टरि, सेलडन आरो राइडेन मडेलनि इलेक्ट्रिक स्कुटिफोरखौ मोननो हागोन। बेनिखायनो जायफोर गावनि गारि सालायनायनि खरसाखौ बाङाय खालामनो सानदों आरो इलेक्ट्रिक स्कुटि लानो गोसो जादों, नोंथांमोना नावखाथा सकआव थानाय बुमि अट'मबाइल कम्पानिनि इलेक्ट्रिक स्कुटिनि श'रुमाव फैनानै गावनि मेगन खेबनाय इलेक्ट्रिक स्कुटिखौ फैनानै लांफैदो।
नङाब्ला बांसिन रोखायै मिन्थिनो थाखाय 7002492305 8822328098 आरो 9127429031 मबाइल नम्बराव फोनांजाब खालामदो। बेनि अनगायैबो सा सानजा भारतनि जायखिजाया थावनियाव नोंथांमोना गोदानै बमी ड्राइव इलेक्ट्रिक कम्पानिनि श'रुम बेखेवनो गोसो दंब्ला DNB मटर्स श'रुमनि बिगोमा बिथांजों स्क्रिनाव होनाय मबाइल नम्बरनि गेजेरजों थोंजोङै फोनांजाब खालामनो हागोन। मबाइल नम्बर 7002249230 8822328098 आरो 9127429031। बेनि अनगायैबो नोंथांमोना DNB मटर्स श'रुमाव गासैबो इलेक्ट्रिक स्कुटिनि जायखिजाया गोनां बेसादफोर एबा पार्ट्सफोरखौबो मोननो हागोन।